চাফা কৰিলে টান হ'ব নেকি? দাদা মোক বিকি জন্মদিন খাবলৈ মাতিছে, তাতে যাওঁ দে। বাবু নাংমান পিছত যাবি দে জন্মদিনত। এতিয়া টাইম নাই, নাংমান খালৰ পাতটো চাফা কৰি নেদাইয়া। বিকি মোক তাতে ৰখি আছে, লাগা হ'লে অলপমান দেৰিকে চাফা কৰি দিম। জন্মদিনৰ পৰা আহি লওঁ। বাবু নাংমান সলকান্তে আহিবি দিয়া, আজিকালি দিনকাল বয়া। দেশৰ পৰিস্থিতি কি হৈছে, নাংমান সলকান্তে আহিবি। নাংমান কাম আছে, কামেৰে কৰিব লাগিব। দা মই যাওঁ দে, তই হিন্দি চাফা কৰ লগৰ কাম। দে ৰাজু, তই হাতে ইমান দেৰি কৰিলি? ঘৰত অলপ কাম কৰিলোঁ, সেইকাৰণে দেৰি হ'ল। অলপ নহওঁতে ভালো শান্তি দেৰি কৰি এই বাটটো দিবা ৰখিছিল চালা। বিকি তই সেইটো ক'ত দিবি, ঘৰতে না গেলি এটা ভাল বস্তু আনিছো স্পেচিয়েলি, আজিকালি তই দেখাও নাই। খাইতো পোৱা নাই, অলপ আগত গেলি জানা খামা তাতে। কি বস্তু নেদেখাই গা কথা মনত। তোৰ জীৱনত খাই নোপোৱা বস্তু এইটো চা। নতুন বছৰ তহঁতে কি আনছে? আজি মোৰ জন্মদিন কাৰণে মই তহঁতৰ লগত পাৰ্টি কৰিম। মই এগিলাখান নাখাম, মই তোক ভাল বুলি ভাবিছিলোঁ। তই ভাল বস্তু আনিবি বুলি ভাবিছিলোঁ, তই মদহে আনিছা। এইটো তই খাব লাগিবই। অতনে আমি ইমান লগ আজি অলপ হ'লেও খাব লাগিব। মই নাখাওঁ এইবিলাক, তহঁতেও নাখাবি, ঘৰত যোৱা। নাখাম নেকি? এনে আনছো ইমান দামে দি। আৰু কি ফাৰ্ষ্টতে তই আৰম্ভ কৰা দিছিল দে। খা অলপ খা। তহঁতে মোক মদ খুৱাইছা, মই দাদাক কৈ মোক মদ খুৱাইছা, মই দাদাক কৈ দিম। যা জন্মদিনৰ পৰা। বাবু তোক মই কিবা কৈছো, তই শুনছা না শুনা নাই? কিয় কান্দি আছা? তাতে মোক জন্মদিন খাব যাওঁতে জন্মদিন খাব যাওঁতে কথা আৰু ভালকে নকয় গিয়া। বিকি আৰু ৰকি মই মদ নাখাওঁতে মদ খুৱাই দিছিল। তোক কিয় মদ খুৱাই দিছি? না তই খাং গুছিলি? দাদা তাহাঁতে মোক মদ নাখাওঁতে মদ খুৱাই দিছিল। বাবু তই তাহাক বেয়াকে কৈছিলি নেকি? তোক সেইকাৰণে মদ খুৱাই দিছি? দাদা মই তাহাঁতক আকৌ বেয়াকে কোৱা নাই, তাহাঁতে মই মদ নাখাওঁ বুলি কৈছো কাৰণে খুৱাই দিছিল। মই তাহাক ভাল বুলি ভাবিছিলো, মই সেইকাৰণে লগ হবা দিছিলো। এই বুলি মই জানিলি তাহাঁতৰ লগত লগে হবা নিদিলো। তাহাঁতে এতিয়া কৰিছিলো ডুঙতে আছে। আজি পৰা এনেকুৱা ভুল নকৰিবি। আজি পৰা জীৱনতো এনেকুৱা ভুল নকৰিবি আৰু কাৰো লগত নকৰিবি। আজি পৰা জীৱনতো কাৰো লগত